নমস্কাৰ বন্ধুসকল, MDB আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু বিহু বতৰ, মই পিঠা বনাবলৈ লৈছোঁ। মইনো কেনেকৈ পিঠা বনাওঁ আপোনালোককো দেখাবলৈ লৈছোঁ। যিহেতু মই জানো সকলোৱে পিঠা বনাব জানেই, তথাপিও মইনো কেনেকৈ বনাবলৈ লৈছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব। মই এয়া পিঠাগুড়িকেইটা খুন্দি লওঁ। মই মিক্সিতে খুন্দিব, বেছি চাউল খুন্দা নাই, অকণমান চাউল খুন্দিছোঁ। মই খুন্দি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মোৰ এয়া পিঠাগুড়ি খুন্দা হৈ গ'ল। মই আপোনালোকক দেখাম এতিয়া মই কি কৰিম। মোৰ এয়া পিঠাগুড়ি খুন্দা হৈ গ'ল। মই এয়া গুড় কালি মানে এনেকৈ কুটি পেলাই নি হেৰি কৰি থৈছিলোঁ, পানীত দি পেলাই নি থৈছিলোঁ, তেতিয়া গলি যায় ধুনীয়াকৈ। এয়া মই এতিয়া পিঠাগুড়িটো ইয়াত দি দিম। পিঠাগুড়িটো দি দিলোঁ। মই কোনো মানে বেকিং বা চ'ডা নিদিওঁ, মই নিজে বনোৱা কলখাৰহে দিম ইয়াত পিঠাগুড়িত। এনেই পিঠাটো আমি ধূপ পিঠা বুলি কওঁ, পিঠাটো ফুলি যায় কাৰণে। আপোনালোকে কি কয় জনাবচোন। এনেই ভাত খোৱা চাউলৰে হয়। বটলটোৰ পৰা ইমানকণ দি দিছোঁ, এইটো নিজৰ আন্দাজমতে দিব পিঠাগুড়িটো চাই। তাৰপৰা মই বাটাৰটো বনাই লওঁ। মই এই ধৰণে বনাই লওঁ। মোৰ বৰা চাউল থাকিলে বেছি ভাল হয়। মোৰ ওচৰত কিন্তু বৰা চাউল নাই। বৰা চাউল মানে পিঠাগুড়ি অকণ দি দিলে বেছি ভাল হয়। মোৰ ওচৰত বৰ্তমান নাই। এতিয়া ঢেঁকীত সেয়া বৰা চাউলৰ পিঠাগুড়ি ঢেঁকীত খুন্দিমহে। এয়া দেখিছে মোৰ বাটাৰটো প্ৰায় হৈছেগৈ আৰু এয়া মই ইমানটো জোখতে ৰাখোঁ। বৰ ডাঠ হ'লেও মাজৰটো সিজিবলৈ মন নকৰে। মই বাকীকেইটা পিঠাগুড়িও দি দিলোঁ, কমা যেন দেখিলোঁ। আপোনালোকৰ নিজৰ মতে দিব। মই কোনো জোখ লোৱা নাই, মই আইডিয়া কৰি পেলাই নিয়ে দি দিছোঁ। এইটো মই ঢাকি পেলাই থৈ দিম এতিয়া। আমি এতিয়া ঢেঁকীত পিঠাগুড়ি খুন্দিম। ঢেঁকীত বোলে হেনো পিঠাগুড়ি খুন্দিলে বোলে এনেকৈ কলপাত দি ল'ব লাগে। আপোনালোকে কোনে কোনে কলপাত দি লয় মোক কমেণ্ট বক্সত জনাবচোন দেই। নাপায় বোলে ঢেঁকীত হেনো পিঠাগুড়ি খুন্দিলে কলপাত নিদিয়াকৈ। পিঠাগুড়ি খুন্দি লওঁ, আপোনালোকক লগ পাই আছোঁ। এয়া ঢেঁকীত পিঠাগুড়ি খুন্দিবলৈ আৰম্ভ কৰিছোঁ দেই। বিহু আহিলে ঢেঁকীত পিঠাগুড়ি অকণমান খুন্দিলেহে ভাল লাগে। কোনে কোনে ঢেঁকী দি ভাল পায় মোক কমেণ্ট বক্সত জনাবচোন দেই। পিঠাগুড়ি খুন্দা হৈ গ'ল। এতিয়ালৈকে মানে মই পিঠা বনাবলৈ সময় পোৱা নাই। আলহীও আহিলে, সেই আলহী গৈছে। এতিয়া পিঠা বনাওঁগৈ। ব'লকচোন আপোনালোককো কেনেকৈনো মই পিঠা বনাওঁ দেখাওঁ। আৰু যিহেতু সকলোৱে জানে, অথনিও কৈছোঁ মই পিঠা বনাব সকলোৱে জানে বুলি। এতিয়া মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লক। পিঠাগুড়ি খুন্দি মেলি আহিলোঁ। এতিয়া পিঠাত দিবৰ কাৰণে নাৰিকল আৰু চেনি এই ধৰণে ভাজি লৈছোঁ। ইয়াত নাৰিকল এটাহে দিছিলোঁ, চেনি সৰহকৈ দি দিছোঁ। এই ধৰণে ভাজি লৈছোঁ। আপোনালোকে কোনে কোনে এই ধৰণে ভাজি লয় জনাবচোন। আপোনালোকে কেনেধৰণে ভাজি লয় সেয়াও মোক জনাব। কেৰাহী এখন পাতি থৈছোঁ, গৰমেই হৈ আছে। মই ৰিফাইন তেল ঢালি দিছোঁ। তেলত তিল এটা পৰি গ'ল। আৰু মই অকণমান মিঠাতেল দি দিছোঁ। এতিয়া পিঠাটো মানে কালাৰটো মানে ৰঙচুৱা নিচিনা হৈ যায়। অকল যদি ৰিফাইনত দিয়া হয় বগা পৰি থাকে। এয়া চাওক, অথনি ইমান ধুনীয়া হৈ গ'ল। ইমান ধুনীয়া হৈছে বাটাৰটো। মই এটা দি চাওঁচোন কি হয়। দি চাওঁ, তেলটো গৰম হ'লেই প্ৰথমটোৱে দি চাওঁ আৰু। প্ৰথমটো দিছোঁ, কি হয় নাজানো দেই। পিঠাটো মানে নিজে ফুলি অহালৈ অকণমান ৰৈ দিব। ফুলি আহিছে, মই অকণমান লৰাই দিছোঁ। এতিয়া
ফুলি গ'ল কাৰণে মই লুটিয়াই দিছোঁ। এইটো চাওক ধুনীয়াকৈ ফুলি গৈছে। এইটো এটা হৈয়ে গ'ল আৰু এইটো চাওক। মই অথনি বেকিং নাই দিয়া, আগতে মই কলখাৰহে দিছোঁ। এয়া মোৰ নাৰিকল ভজা হৈ গ'ল, একদম জৰজৰীয়াকৈ ভাজিব, মানে পিঠাটো থৈ দিয়া হয় যে, নহ'লে বেয়া হৈ যাব কেঁচা কেঁচা ভাৱটো থাকিলে। মই ইয়াতে দুটামান চফ গুটি দি দিছোঁ। চফ গুটি নিদিলেও হয়, মই মানে চেণ্টৰ কাৰণে দি দিছোঁ আৰু। মই এইফালে গুড় আৰু তিল এনেকৈ মিক্স কৰি থৈছোঁ। বিহুত কিবা পিঠাকেইটা তিল অকণ বা গুড়ে বনালেহে ভাল লাগে। মই এয়া গুড় আৰু তিল, এয়া অথনি ঢেঁকীত খুন্দা পিঠাগুড়ি। ঢেঁকীত খুন্দা পিঠাগুড়ি মই দি চাওঁচোন প্ৰথমতো। কৃষ্ণ ভাল হ'ব আৰু। মই নাৰিকলৰে এটা প্ৰথম বনাই চাইছোঁ। আৰু এটা দি দিছোঁ। এটা গুড়ৰ দিছোঁ। এয়া পিঠা ৰেডি হৈ গ'ল। এইকেইটাতো আপোনালোকক দেখাইছিলোঁ। এইকেইটা গুড় দিয়া পিঠা, গুড় মানে একদম ক'লা ক'লা, আৰু এইকেইটা নাৰিকল দিয়া পিঠা, নাৰিকলৰ পিঠা, সেইকাৰণে বগা বগা হৈছে। আৰু পিঠা এতিয়া ৰেডি। পিঠা বনাই যেনে তেনে হ'লগৈ আৰু। শুবলৈ আহিছোঁ, ইমান টোপনি আহিছে, সময়ো চাই 11টামানেই হ'ব হ'ল। আৰু মোৰ আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব।